এতিয়া যাব ওলাইছোঁ। এতিয়া মই জয়দৌল যাম, তাৰপিছত তলাতল ঘৰ, ৰংঘৰ। কালি তলাতল ঘৰ আৰু ৰংঘৰত সোমাব নোৱাৰিলোঁ, তো এতিয়া যাম। যদি আজিও সোমাব নোৱাৰোঁ তেতিয়াহ'লে বাদেই দিম আৰু। তাৰপিছত আৰু এডোখৰ জেগা যাম, বহুত ভাল জেগা, তো ভিডিঅ'টো চাই থাকিব আৰু। তো মই যাত্ৰা আৰম্ভ কৰি দিলোঁ, তো এতিয়া গৈ আছোঁ। প্ৰথমতে বৰপাত্ৰ আলিমূৰত যাম, তাৰপৰা চাইকেলখনত অলপমান কালি পাম দিয়া নহ'ল, তো পাম চাম দি ল'ম। পাম চাম দি মেলি একেবাৰে জয়সাগৰৰ ফালে পোনাই দিম, তো ভিডিঅ'টো চাই থাকিব। তো মই আমতল পাইছোঁহি। তো ইয়াত বৰপাত্ৰ হাইস্কুল আছে, তো ইয়াত ষ্টুডেণ্টবোৰ আছে। তো মই প্ৰথমতে চাইকেলখন ঠিক কৰি ল'মগৈ। চাইকেলখন ঠিক কৰাৰ পিছতহে ক'ৰবালৈ ফুৰিব যাম। তো ইয়াৰ পৰা যাম, এখন বৰপাত্ৰ স্কুল। ইয়াত এডমিশ্যন হৈ আছে চাগে। তো বৰপাত্ৰ আলিমূৰ পৰা গ'লোহি, তো এতিয়া আমি যাম ডাইৰেক্ট। একদম আলি মাজে মাজে গৈ আছে, কাম নাইকিয়া ছোৱালী চব। ইয়াত চাইকেল দোকান এখন দেখিছোঁ, তালৈ যাওঁ। তো কি হয় এতিয়া। এই চাইকেলখন অকণ বনাব, হা? সেইটো কাৰণে বন্ধ দেখিলোঁ, নহয় একো হেৰি হোৱা নাই। এই হে এই মানে অকণমান চেইনডাল বজিছে, নোৱাৰে। অঁ, এখেতৰ গা ভাল নাই, তো এতিয়া উপায় নাই, কি হ'ব। তো পামটোকে মাৰি কিনে যাওঁ ইয়াৰ পৰা। তো এয়া জেৰেঙা পথাৰ, আৰু বহুত ডাঙৰ বস্তু এটা ইয়াত বনিব এতিয়া। এইডোখৰতে আছাম ইউনিভাৰ্চিটি, ৰাজীৱ গান্ধী আছাম ইউনিভাৰ্চিটি ইয়াত বনিব। তো ইয়াত চাইনবোৰ্ড লগাই দিছে, ৰাজীৱ গান্ধী আছাম ইউনিভাৰ্চিটি। তো আহক দেখাই আহোঁ। বতাহ মজা মাৰিছে। তো বন্ধুসকল, তো এই জেগাডোখৰতে বনিব। তো যিহেতু বাউণ্ডেৰী খুটা পুতি হৈছে দেখিছেই, তো বহুত ডাঙৰ এলেকা। তো এইডোখৰতে বনিব ৰাজীৱ গান্ধী আছাম ইউনিভাৰ্চিটি। তো এতিয়ালৈকে একো আৰম্ভণি হোৱা নাই, তো অকল জাষ্ট বাউণ্ডেৰীটোহে দেখিছোঁ। তো আৰু ভিতৰলৈ নাযাওঁ, ইয়াৰ পৰাই ঘূৰি দিওঁ। আজি বতৰো মজা কৰি থৈছে একদম। তো এতিয়া আমি জয়সাগৰ পালোহি। তো জয়সাগৰ পালোহি যেতিয়া জয়দৌলত এতিয়া সোমামগৈ। ইয়াৰ পৰা বেছি দূৰ নাই, কমেও 0.5 কিলোমিটাৰমান আছে চাগে। জেগা মজা আছে এইফালে, বৰ ৰাস্তাবোৰ গৰমো নহয়, কাৰণ কিনাৰে কিনাৰে গছ গছনি আছেই।
তো পামগৈ এতিয়া, বেছি দূৰ নাই। তো এতিয়া জয়দৌলত সোমামগৈ। এইফালৰ পৰা যাম। কালি যিখন সৰু দলং দেখিছিলে সেইখন হৈ যাব, এক পাক হৈ গৈ। তো গৰমো যেনেকুৱা, মই এইফালৰ পৰা আচলতে ডাঙৰ গাড়ীবোৰ যাব নোৱাৰে দলং, সেইফালে দলং আছে ডাঙৰ যায়। তো ইয়াত দাদা এজনক লগ পাইছিলোঁ। তো তেখেতে কৈছে মানে চেনেলটোৰ নাম সুধিছে আৰু মোকো তো এইডোখৰ ৰছী বান্ধি দিছে, দেখিছে ইয়াত সাঁতুৰিবলৈ শিকোৱা হয় চুইমিং। তো সেই ইয়াত এজন সাঁতুৰি আছে, তো শিকিবলৈ জয়সাগৰ পুখুৰী। তো কোনে শিকিব, আমি গাঁৱলীয়া মানুহ নদীতে সাঁতুৰি ভাল লাগে এইডোখৰ। তো এতিয়া মই সোমাম হ'ল আছে ইয়াতে, বেছি দূৰ নাই আৰু। তো বন্ধুসকল আজিও লাগ বেয়া, তো দেখিছে তলা লাগি আছে, জয়দৌলত তলা লাগি আছে। তো এতিয়া হ'ব নোৱাৰিলোঁ। তো বন্ধুসকল এনে অহাৰ দৰে হ'ল। তো ইয়াত আকৌ দেখিছোঁ তলা লাগি আছে, দেখিছেই। তো জয়দৌলটো বাহিৰৰ পৰাই চাওক আৰু। তো সোমাবতো নোৱাৰিলোঁ, মানে কি হ'ল জানো, কালিতো খোলা দেখিছিলোঁ, কিন্তু এতিয়া কৈছে নাই কালিও খোলা নাছিলে, বন্ধ আছে বুলি কৈছে। তো এতিয়া মই যাম এইফালে এপাক ঘূৰি লওঁ, গোটেই জয়সাগৰ পুখুৰী পাৰটো ঘূৰিছোঁ। তো কিমান কি হয়। তো বন্ধুসকল তো এতিয়া জয়দৌলটো যিহেতু বন্ধ আছে, তেতিয়াহ'লে আহক অকণমান পাভযোৰাকৈ চাই যাওঁ। ইয়াত আছে চুইমিং পুল আছে, ইয়াত ইয়াৰ পৰা পানী যোগান ধৰে চুইমিং পুললৈ। ইয়াত কেবেৰিয়া স্পীড লিমিট 10 km দিয়া আছে। তো বেছি স্পীড যাব নাই, তো আমিতো চাইকেলত অহা মানুহ ক'ত স্পীড যাম। তো সঁচাকৈ বহুত ভাল জেগা। জয়সাগৰ পুখুৰী কিনাৰতে আছে, বহুত ভাল লাগিছে দেখি। বহুত ভাল জেগা আচলতে ক'বলৈ গ'লে। CRPF হয়, CRPF কেম্প হয় এইটো। তো ইয়াত গোটেই গাড়ী দেখিছেই, তো মানুহ আছে ভিতৰে বাজে সোমাই আছে। তো যোনে যাৰ ডিউটি আছে তেওঁলোকে ডিউটি দিছে। তো যোৱাবাৰ আগতেতো ইয়াত দেখা নাছিলোঁ, কিন্তু আগৰবাৰ আছে। তো মই এইফালে অহা নাছিলোঁ, এবাৰ ফাৰ্ষ্ট আহিছিলোঁ। এইটো দেৱীদৌল জয়সাগৰ। তো বহুত ভাল এৰিয়া। তো এইফালে গোটেই CRPF হয়। তো আজি ফাৰ্ষ্ট আহিছিলোঁ এইটো চাইডে। তো আগতে এইফালে CRPF কেম্প আছে বুলি জনা নাছিলোঁ, তো আজি দেখিছোঁ।
একদম জয়দৌলৰ ওচৰৰ পৰা ইয়ালৈকে CRPFৰ কেম্পেই কেম্প। মানুহ ইয়াত খোজকাঢ়িব আৰু বহিবৰ কাৰণে প্ৰাকদৰে বনাই থৈছে আৰু যাতে জয়সাগৰ পুখুৰীৰ আনন্দ উপভোগ কৰক। কিন্তু ইয়াতো বন্ধ কৰি থৈ দিছে, মানুহ অহা যোৱা কৰিব নোৱাৰে। তো ইয়াত এতিয়া আছে ৰুদ্ৰসিংহ পাৰ্ক, য'ত জাবৰে ভৰ্তি হৈ আছে। তো সেইখনতো আনকালে তলা নলগায়, তো কি হৈ আছে তো ইয়াতো ৰুদ্ৰসিংহ পাৰ্কো তলা লগাই থৈছে দেখি। তো এখন খোলা আছে, তো ইয়াতে সোমাই চাবলৈ মন আছে, নোসোমাব আৰু এতিয়া। ইয়াতহে সোমাই চাওঁ কি হয়। এইটো এটা কি হয় নাজানো, খালি মই পৰ্যটকৰ বাবে বনাইছে নেকি, ইয়াত উঠি গৈ ওপৰৰ চাব পাৰে। কিন্তু এতিয়া উঠিলে মানুহ মৰিবহে লাগিব ইয়াত। তো বাহুজৰাটো বহুত দেখিলোঁ তেতিয়াহ'লে, এতিয়া এইটোতে সোমাই যাওঁ আকৌ, কি একো নাই, এইটোতো একো নাই মানে, এনেই অকণ আগতে চাই আহোঁ। তো পুখুৰী তো বন্ধুসকল, মোৰ কেমেৰাটো অলপমান ডিষ্টাৰ্ব দিছে, তো স্পেচো ফুল হৈ গৈছে। তো বেছি হেৰি নাই দিয়া, এতিয়া যাম ডাইৰেক্ট তলাতল ঘৰ। তলাতল ঘৰটো বন্ধ হ'ব যেনেই লাগিছে। আৰু যদি তলাতল ঘৰটো বন্ধ হয় তেতিয়াহ'লে ৰংঘৰলৈ নেযাওঁ বুলি ভাবিছোঁ। তো এনেই ঘূৰি লাভ নাই, তো বেলেগ এডোখৰ জেগা যাম। তো বহুত ভাল জেগা, তো সেই জেগাডোখৰতে অকণমান আৰাম চাৰাম কৰিমগৈ আৰু বহি মেলি। তো বহুত ভাল জেগা, জেগাডোখৰ যিহেতু মই দেখাম আপোনালোকক, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। তো সেইটো চাইডে আছে জয়দৌল, তো আমি আছোঁ ইয়াত। জয়দৌলৰ ওচৰৰ পৰা একদম ৰুদ্ৰসিংহ পাৰ্কলৈকে BSFৰ গোটেই কেম্পে আছে। তো মই আজি প্ৰথম গৈছোঁ ইয়াত, দেখিছেনে কুকুৰা ফাৰ্ম। কুকুৰা ফাৰ্ম তো বৰদোৱাৰ তলাতল ঘৰৰ গেট। তো তলাতল ঘৰলৈ গৈ চাওঁ কি হয়, সোমাব দিয়ে না নিদিয়ে। মোৰ মতেতো আজিও আশা কৰা নাই, তো বেলেগ মানুহবোৰ অহা দেখিছোঁ, তো সোমাব দিলেতো ভালেই। তো পাব যোৱাটো বহুত দেখিলোঁ, কিন্তু দেখাবলৈহে মন নগ'ল আৰু, কাৰণ হেৰি কথা পাতি থাকে ন, তো ডিষ্টাৰ্ব দিয়াটো ভাল নহয়। তো খোলা আছে, তো কি হয় সোমাই চাওঁ। নখোলে নেকি? কেতিয়া আনবা খুলিব? তো আজি বন্ধ, তো চাই লওক এবাৰ ওপৰৰ পৰাই।
তো আজিও এনেই আহিলোঁ। তো ইয়াত এতিয়ালৈকে বন্ধই হৈ আছে। তো কিজান কেতিয়া খোলে একো ঠিকনা নাই। তো মই এনেই অহা হ'ল আৰু এতিয়া যাওঁ ৰংঘৰটো চাই আহোঁ। ৰংঘৰটো বন্ধ হ'ব যেনেই লাগিছে। তো খোলা হ'লে সোমাম, বন্ধ হ'লেতো বন্ধই থাকিব, কি কৰিব আৰু। তো বন্ধুসকল পাই গ'লোহি ৰংঘৰ। তো সোমাব পাম বুলিতো আশা কৰা নাই, তেও গৈ চাওঁ কি হয়। আজি বন্ধ যেনেই লাগিছে। তো ৰংঘৰ আহি পালোহি। তো এতিয়া ইয়াত খোলা আছে। তো সোমাব দিয়ে না নিদিয়ে এতিয়া কি হয়। তো সোমাই চাওঁ। সোমাব দিছে নাই মানুহ? টিকেট নাই দিয়া? এনেই অকণমান হ'লেও সোমাব। হে? তো ইয়াতো নহ'ল, সোমাব নাপালোঁ। অঁ দিছে। তো ইয়াতো একেই বন্ধ আছে। তো কি হয় এতিয়া নাই, উপায় নাই আৰু সেই জেগাডোখৰলৈ যাব লাগিব, যোনডোখৰ জেগা আপুনি বা কৈ আছোঁ। তো ইয়াতে গৈ আছোঁ আৰু তালৈ এতিয়া। দাদা ঠাণ্ডা আছে নাই? স্প্ৰাইট অকল মেংগ দিয়ক লাগে। ডাঙৰটো দিম। চিঙৰ ডিঙৰ আছে? মটৰ মটৰ চিঙাৰ লগত কি দিয়ক। তো হোটেলখনত ঠাণ্ডা এটা খালোঁ। ঠাণ্ডা এটা খালোঁ, বহুত গৰম উঠিছে। এটা ঠাণ্ডা লগত লৈ লৈছোঁ আৰু জেগাডোখৰ চাই লওঁগৈ। জেগাডোখৰ যদি সোমাব পাৰোঁ তেতিয়াহ'লে ভাল লাগিব আৰু সেইডোখৰতে খাম আৰু। তো গৈ আছোঁ এতিয়া। ইয়াৰ পৰা আৰু বেছি দূৰ নাই, পালোহি। তো জাষ্ট পাই কেনে এটা ডাঙৰ পুখুৰী, মানে পুখুৰীৰ দৰেই, কিন্তু তাত মানুহে খান্দিছে সেইটো। তো আহক গৈ আমি। তো বন্ধুসকল পাই গ'লোহি জেগাডোখৰ। তো দেখিছে একদম বিলৰ দৰে, বহুত চৰাই চিৰিকটি ইয়াত থাকে। তো এইফালে আৰু এডোখৰ আছে। তো সেইডোখৰত গছ গছনি বেছিকৈ আছে। তো সুধি চাওঁ হ'ব পাৰোঁ। এইফালে তো বহুত মানুহে ইয়াত মাছো ধৰে। মাছ ধৰিও আছে এতিয়া। গৈ চাওঁ। এনেকুৱা লাগিছে কিয়নো এই জেগাডোখৰ এডোখৰ বনোৱা জেগা। আচলতে ক'বলৈ গ'লে তেনেকুৱাই লাগিছে। তো ইয়াত সেইফালে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহে। তো ইয়াত দেখিছে একো নীতি নিয়ম নাই, মানে একো বাধ্যতামূলক অকল মানে ইয়াত লিখা আছে যে চিকাৰ কৰা মানা আছে, বাকী একো নাই। ইয়াত চিকাৰ কৰিলে বিপদ হ'ব পাৰে। তো আমিতো চিকাৰ কৰিব অহা নাই, অকল ঘূৰিবহে আহিছোঁ। তো গৰু ছাগলী চব
তো দেখিছে এখন ফৰেষ্ট, তো ইয়াত বহুত চৰাই চিৰিকটি আছে। তো সেইফালে আৰু ডাঙৰ জংঘল আছে, সেইফালে মানুহ অহা যোৱা কৰে, তেও আৰু ইমান আগলৈ যাবলৈ মন নাই। তো গাইছ এই জংঘলত আহি পাই গ'লোহি। তো সেইফালে পিছফালে এখন ডাঙৰ বিলৰ দৰে আছে। তো ইয়াত আছে এখন জংঘল, তো ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পোৱা যায়। তো এতিয়া বিলতো চৰি আছে চৰাই চিৰিকটি। তো মই ইয়াত বৰ বেছি দেৰি নকৰোঁ, সেই বিলৰ ফালে অকণমান ওলাই যাওঁ। এই জংঘলৰ পৰা এতিয়া ওলাই গৈছোঁ। তো বিলৰ কিনাৰতে বহি কেনে অকণমান ঠাণ্ডা গৰম খাব লাগিব কিবা কিবি। তো ইয়াত দেখিছেনে, ইয়াত মাছ ধৰা একো মানা নাই। তো মাছ ধৰিব পাৰে, কিন্তু অকল ইয়াত চিকাৰ কৰিবহে নোৱাৰে। তো মানুহবোৰে ইয়াত ঘৰো আছে, ঘৰ মানে এটা ঘৰ, আৰু তাত মানুহ নাথাকে প্ৰায়, অকল মাছ ধৰা সঁজুলিবোৰ আছে। তো ইয়াত মাছো ধৰে। তো এইখন বিলখন, তো বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে। বিলখন দেখি এনেকুৱা লাগিছে যে এখন মানুহে বনোৱা যেন লাগিছে, আৰু মানুহে বনোৱাই চাগে, কাৰণ মাজে মাজে এডোখৰ ঠাই বাম আছে। তো সেইডোখৰতে অলপমান ৰখিম মই। ইটো পাৰলৈ যাবলৈ মন আছে, কিন্তু যাব পাৰি না নোৱাৰি সেইটোতো নাজানো। ইয়াতে অলপমান ৰখিছোঁ। ইয়াত দেখিছে ডাউক চৰাইবোৰ কেনেকৈ ওচৰে পাজৰে ঘূৰি ফুৰিছে। তো বন্ধুসকল, ইয়াত বহুতো চৰাই চিৰিকটি আছে, তো চিঞৰি আছে, আৰু বিভিন্ন ধৰণৰ ক্ষতি কৰি হৈছে। এইবোৰ সৰু সৰু দেখিছে যে, এইবোৰ ইডালৰ পৰা ইডাললৈ কিবা ৰছী বান্ধি থৈছে, আৰু ৰছীডালত কিবা ওলমাই থৈছে। আচলতে ৰছী বান্ধিছে চৰাই চিৰিকটি বহিব পৰাকৈ না কিয়ে না, সেইটোতো ক'ব পৰা নাই, কিন্তু বান্ধি থৈছে। আৰু বহুত ডাঙৰ ডাঙৰ মাছো খেলি আছে ইয়াত, আৰু লগতে আজি বতৰটো মজা। তো মই ইয়াত চাহতে বহি আছোঁ। বহুত ভাল লাগিছে। ইয়াতে অকণ দেৰি বহিম, তাৰপৰা আকৌ ওলাই যাম এটা চাইডে। এই জেগাডোখৰ সংৰক্ষিত এটা এলেকা হয়, য'ত বন বিভাগে এই জেগাডোখৰ সংৰক্ষিত কৰি ৰাখিছে। তো বাকীখিনি এইটো চাইডে এখন বিল আছে ডাঙৰ, সেই বিলখনত মাছ ধৰে। তো এইডোখৰ পৰা ধৰিব নাই দিয়া। তো ইয়াত এইফালে মানুহ যোৱা মানা আছে। তো সংৰক্ষিত এলেকা হিচাপে এডোখৰ যিহেতু নিৰ্বাচিত হৈ আছে, তো ইটো চাইডে একদম ধুনীয়া পৰিৱেশ আছে। তো সেইটো চাইডে যাবলৈ নোৱাৰিলোঁ। তো এইফালে জংঘলখনৰ পৰাই ঘূৰিলোঁ। এতিয়া আৰু উপায় নাই, এতিয়া ঘৰলৈকে যাওঁ। তো বিশেষ একো ঘূৰিব নোৱাৰিলোঁ, এনেই অহা নিচিনাই হ'ল। তো চাইকেল ৰাইড হ'ল আৰু এনেই। তো যাম আৰু এতিয়া।